পরোটা পুদিনা চাটনি আর বুটর ডালির সবজি। ছিল 4 টকা পৰঠা 2 টকা আমলেট আপনার পরোটাটো গুৱাহাটীত নাম্বাৰ 1 পরোটা বুলি কয় বহুতে। কয় এইটো হয়তো ৰাইজৰ আশীৰ্বাদ বুলিয়ে ক'ব পাৰি মালিগাঁৱৰ এই ৰেষ্টুৰেণ্টখনৰ চিনাকি দিয়া দৰকাৰ নাই, বাট যদি আপুনি এতিয়াও চিনি নাপায় তেতিয়াহ'লে আজি চিনাকি দিম, বলক মোৰ লগত। Number one under 18 Don is Bonzo. Number one under 18 Don. Heading over the well dollar is food downtown, so I'm subject at the mood. 30 বছৰ আগতে 1997ত সুৰজিত দাই কিবা এটা চিন্তা কৰি পেলাই সৰুকে দোকান এখন খুলিছিল, য'ত ৰুটি চুটি বিকিছিল, পৰঠা, অমলেট এণ্ড ৰোল। ময়ো ট্ৰাই কৰিছো, মানে বহুত টেষ্টি। 30 বছৰে টেষ্টটো চেঞ্জ হোৱা নাই। দাদাৰ লগত কথা পাতো, অলপ জানো জাৰ্নিটো। চলো কৈ দিয়ক। মোৰ নাম সুৰজিৎ মজুমদাৰ, মই অনাৰ হয় পৰঠা হাউচৰ। আমি যেতিয়া ষ্টাৰ্ট কৰিছিলো তেতিয়া চাহেদি আৰম্ভ কৰিছিলো, চাহ বিস্কুট। তাৰপিছত লাহে লাহে কাষ্টমাৰৰ ডিমাণ্ডৰ ওপৰত আমি ৰুটি বিকিলো, লুচি চব্জি বিকিলো। তাৰপিছত ডিমাণ্ড আহিলে পৰঠা বনালো। তাৰপিছত কৰোঁতে এনেকে আজি পজিশ্যনত আহিছে। আপোনাৰ কিমানমান পৰঠা বিক্ৰী হয় দিনত? মোটামুটি এভাৰেজ 500 ধৰিব পাৰে। কিমান বছৰ খাই আছে? 4 বছৰ 5 বছৰ টেষ্ট চেঞ্জ হৈছে নেকি? চেম 10 মানত পৰঠাৰ পৰা ৰেগুলাৰ ইয়াতে মই গুৱাহাটী কলেজত পঢ়ো, পাছলে ইয়াত পৰঠা খাব। ভিতৰত জাগা নাই, বাহিৰত থৈ খাব লাগিব। টেষ্ট মানে ক'ব লাগিব আৰু টেষ্ট চেঞ্জ হোৱা নাই। মই 8 বছৰ মান আগতে খাইছিলো। আহিব, খাব আৰু পৰঠা হৈছে। পৰঠা খাই কেনেকুৱা পালে কমেণ্টছত জনাব। আৰু মোৰ ফলোৱাৰ কাৰণ এতিয়া 50,000 কিয় যায় পোৱা নাই? সোনকালে ফ'ল' কৰি 50,000 কৰি দিয়া, কথা নহ'লে বেয়া হ'ব।